Hello everyone, welcome back to my YouTube channel Assam Bhumika Vlog. আপোনালোকক মোৰ চেনেলত স্বাগতম জনালোঁ। তো আজি মোৰ এটা বিশেষ দিন আপোনালোকে হয়তো সবে গমেই পাইছে, হয়তো বহুতে গমেই পোৱা নাই থাম্বনেল দেখি। তো আজি মোৰ এটা বিশেষ দিন, বলকচোন সেই বিশেষ দিনটো কি আপোনালোকক সময়ত শ্বেয়াৰ কৰিম। তো মই পুৰা এটা মানে বৰমাত যাম, বৰমাত যাই পুৰা ড্ৰেছ ৰেডি হৈ লৈছোঁ, ৰেডি হৈ লৈ ব্লগটো বনালোঁ। তো বলক ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। He more friends than I got. I'm busy with I. I told you. Hey, I think that even when I know that I'm his. It's not much, but I didn't get us. Then I found that I'm about to fix my phone. Busy with it. Hey guys. You okay? I really got it. Hi. Okay guys, para mahihay ko nung hito, mani video para na ito kaya bigyan ko na pala mula ka. रुको जरा सबर करो। खोपड़ी तो साले का सेलिब्रेशनर मैं ब्लग आधा तो मैं ब्लग कर कारण राति केक कटार समय हठात बरषुण तो गल मैं तार नाराज़ो तार मोक माफ कर दिले। तो मैं आज ये बनालो। तो मोक कल किसान फ्रेंड्स बोले मोक गिफ्ट दिसे। तो मैं भाविलो गिफ्ट आपनालोकर शेयर करूँ। तो बोलक कौन है ये लोग, कहाँ से आते हैं? तो ये गाइस मैं प्रथम गिफ्ट खुलीছো এখন यार हैप्पी बर्थडे मोर हैप्पी बर्थडे तो बना दिसे मोर फोटोज लगाई किने। तो मोर थैंक यू सो मच। এখন মোক দিছে মন্টু ৰাজবংশী। তো মন্টু ৰাজবংশী তুমি যদি এই ভিডিঅ'টো চাইছা থ্যাংক ইউ সো মাচ, মোৰ অতি ভাল লাগিছে। আৰু ইয়াৰ পিছত এইখন দিছে মোক মোৰ ফ্ৰেণ্ড এজনীয়ে জস্না ৰাজবংশী। তো থ্যাংক ইউ জস্না, মোৰ বহুত ভাল লাগিছে। এইখনত মোৰ বিহুৰ ফটো চুটৰটো এইখন লগাই কিনে দিছা, থ্যাংক ইউ। তো এইখন দিলে মোক মোৰ কলেজ ফ্ৰেণ্ডে হয় ডলি বৰ্মন। তো मैं गमें नापाँ मानने कितने कि मोर फटोकान निकिने एपे फटो निचे निकिने एने फटो लगे। तो थैंक यू डली, बहुत भल लगे मोर किसान फटो, थैंक यू। तो और एदान दिसे मोर फ्रेंडे गोलाप फुलर दानी
বহুত ভাল লাগিছে থেংক ইউ ৰঞ্জিত নাথ অতি মৰমৰ এই ফুল গছডাল বহুত ভাল লাগিছে থেংক ইউ তো আৰু দিছে মোক মানে আৰু আছে সৰু সুৰাকৈ সেইবিলাক আপোনাৰ লগত শ্বেয়াৰ কৰোঁ নকৰোঁ কৰিছোঁ যিহেতু কৰোঁৱে দিওঁ ন এয়া মোৰ দুটা মই হৰলিক্স অৰ্থাৎ মই বনবিতা খাওঁ বনবিতা খোৱা কাপ দুটা দিছে মোক মই দেখাব গৈ আছোঁ এয়া মোৰ পেন ভালো লাগিছে থেংক ইউ আৰু এই দিছে মোৰ আমাৰ কলেজৰ ফ্ৰেণ্ড কেইজন মানে তো থেংক ইউ তো সেই কিছুমান ফ্ৰেণ্ডছ আহিব ৰৈ গ'ল কালি বতাহ বৰষুণৰ কাৰণে আহিব নোৱাৰিলে তো বাট যিসকল আহিছে মোৰ খুবেই ভাল লাগিছে থেংক ইউ আৰু এইখিনিতে মই ক'ম কালি আৰু আজিৰ ভিডিঅ' যদি চাই ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু অতি সোনকালে আপোনালোকৰ ওচৰলৈ লৈ আহিম কমেডি ভিডিঅ' এণ্ড চেলেঞ্জ কিছুমান চেলেঞ্জ আৰু তো বলক আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম অ'কে বাই